পাগলা আছে নাকি? গো গাড়ি স্টার্ট। তো গাইছ মানে আজি উৰুকা আপোনালোকে জানাইয়ে। চ' বাজাৰত যাব লাগে, ঘুমি আছে বদে দেই, যাই আছোঁ এতিয়া। এই উঠে উঠ 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 উঠ। বাজাৰত নাজানা কি? কিয় ইমান দেৰি কৰে? হয় নাই নাকি ইয়াৰে? পাগলা আছে নাকি? বাজাৰত যাব লাগে। গুড মৰ্ণিং গাইজ। গুড মৰ্ণিং। বিহুৰ বজাৰ কৰা যাব আছোঁ। পুৱাই পুৱাই মাতি দিছে গোটেই ৰাতি, টোপনিয়ে নহ'ল ভালকে। তো ওলক যাওঁ, ওলক পুৱাই কি আছে বিহু খান চাই আহোঁ, আমিও বজাৰ খান উৰুকা বুলি সেই ক'ব নে চাই দিয়কচোন ভিডিঅ'টো ক'ত কি কৰোঁ গম পাব আপোনালোকে। সেইখান নহয় সেইখান ভাৰত যাই চাই থাকক গাইছ। বাজাৰক লগি বাজাৰলৈকে যাওঁ আমি। আছিলো গাড়ীত মাছ লৈছে চিনা গাইছ। চাওক চাওক সাতশ মান হ'লেও হ'ব কথা নাই। মাঘ বিহু বুলি অলপ ডাঙৰ মাছ খাই অলপ তোতে মাঘ বিহু বুলি এখন লটাৰী খেলা চলি আছে। এই নাৰিকল আছে, তাৰ পাছতে ৰয়েল ষ্টেকৰ এটা ফুল বটল আছে, আৰু এনেকৈ পাঠা চাঠা এনেকৈ মাহত তিল চিল কভাই কিবা আছে, আৰু এই মছজিদৰ অলপ ডেন্স হয়। গাইছ মাঘ বিহুৰ খেলা চলি আছে। এই যেখানে বল বাপৰে বাপ বিহুৰ নাৰিকল কাটি আছে, পুৰা পিঠা হ'ব। কি ললি নাকি? ললো এখন চেকেণ্ড কি নকয়? তো গাইছ ৰঞ্জিতে গাড়ী ল'লা, আমি ফুৰিব যাম। চলাব জানা না? উৰে উৰে লৈ যাম তো গাড়ী। ক'ত শিকলি গাড়ী চলাতে? জালুকবাৰীৰ পৰা ডাইৰেক্ট এয়াৰপৰ্ট নেকি? এয়াৰপৰ্টত লেণ্ডিং হ'ব। চ' জালুকবাৰী পুৰা এয়াৰপৰ্ট পুৰা লেণ্ডিং হৈ যাব সঁচাকে একদম। ষ্টাৰ্ট দিয়া। তো ৰেডি গাইছ? হেৰি ক'ত শিকলি গাড়ী চলাও? এই মই ইকছো ৰ দে চিটটো আগৰ কৰিলোঁ ভালকে একদম। তো ফাৰ্ষ্ট টাইম গাড়ী চলাব ৰঞ্জিতে, চাই দিব আপোনালোকে। দিওঁ তাত দে চাই দিব লাগিব। অঁ ভালকে চলাব কিন্তু। বঢ়িয়া মই উঠছো কিন্তু একদম জান প্ৰাণ দি দিলোঁ। তো আজি মই প্ৰথম গাড়ীখন চলাম, ইউটিউবৰ পৰা শিকছো ময়ো চলা। ক'বা নোৱাৰো জমদুটা ৰখি আছে নেকি? গাড়ী ক'ত লেণ্ডিং কৰিম? এয়াৰপৰ্ট আমাৰ গুৱাহাটী এয়াৰপৰ্ট না? গুৱাহাটী এয়াৰপৰ্টত জালুকবাৰীৰ পৰা চিধাই উৰাই দিলেই হ'ল। জালুকবাৰীৰ পৰা ফ্লাই অভাৰৰ পৰা একদম পুৰা চলতে হে দোস্ত। ৰেডি ৰেডি গো। গাড়ী ষ্টাৰ্ট হৈ গ'ল। এক নম্বৰত লগাই দিয়া, এক নম্বৰত নম্বৰ লাগি গ'ল। अभी जाते हैं हम। और তো গাইছ ইমান ট্ৰাই নকৰব, ময়ো গাড়ী চাড়ী চলাব ভালকৈ নাজানো। জাষ্ট এখন মই মাজে মাজে মোচা কাচা কৰোঁ, আৰু মাজে মাজে এনে আৰু ষ্টাৰ্ট দিওঁ, মাজে মাজে আউগাওঁ, মাজে মাজে পাউচাওঁ, শিকি আছোঁ মানে আমি কৰি থাকোঁ। আৰু এতিয়া মানে আজি বিহু না, গাড়ীখন অলপ চাফা কৰি দিওঁ। গাড়ীখন মোৰ নহয় একচুৱেলি মনজিতে কৈছে। তো গাড়ীখন অলপ চাফা চুফা কৰিম চব। সেয়ে
তো মানে এনেকে অলপ চলপকে মানে আমি কি কৰি আছো চাই আছো চলবা মানে ট্ৰাই কৰি আছো আৰু আমাৰ কাৰণে গুৰু চুৰু নাই আমাক আমি ইউটিউবত চাই কিনে কৰি আছো আৰু এটা কথা কওঁ দিয়ক কোনো বস্তুৰে আমাৰ গুৰু নাই আমি বহুত কিবা কৰিলোঁ একোৰে গুৰু নাই কেৱল 5th 7th টিউশ্যন একবাৰ লৈছিলোঁ মনৰ ওচৰত টিউশ্যনত মোটা লগা বুলি কৈ মই নাহোঁহে আমিও দে গাইছ বিহু খাব আপোনালোকে আমিও খাম তো আমি কিন্তু এইবাৰ ঘৰত যাব নোৱাৰিলো ভাই তো বিৰাট হেভি দুখ আৰু আমাৰ এইটো না কি ক কালি এটা পুৱালো যি ভেলা কন না ভাই জ্বলাইছি ভেলৰ ভিডিঅ'টো দিওঁ আমি চাব আৰু আপোনালোকে চাব ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি আৰু এতিয়া ভিডিঅ'টো চাব না এনেকৈ চাপৰ্ট কৰি দিব মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম